Thank you. Lovely, Dada, lovely. বাদ দিয়ক মই question সুধিবলৈ বাদ দিম আৰু আজি বুজিছেনে ইমান ধুনীয়া গাইছে গানেই শুনিবলৈ মন গৈছে বাপৰে অডিয়েন্সে মানে কমেন্ট সেকশন উৰাই দিছে দাদা জুই হাৰ্ট বঢ়িয়া বঢ়িয়া ভইচ কি ধুনীয়া দাদা মজা মজা থেংক ইউ মন্টু দা ৰুলৈ চাউণ্ডটো গাই দিয়াৰ বাবে মই বহুত বহুত বেছি ভাল পাওঁ গানটো গোলাঘাটৰ পৰাও একদম মৰম দিয়া আছে দাদা দেই বগী বগী ছোৱালীটো ৰব ৰব ৰাইট অকমান গানটো লাহে ধীৰে অকমান আৰু গান লাহে ধীৰে দেই আৰু তোমাক কৈছে আজি তুমি কুৱেশ্যন সুধিব নালাগে গানতকে মই নিজেও সেইটোকে কৈছো আজি কুৱেশ্যন সুধিব নালাগে নেকি বুলি ইমান ধুনীয়া গাইছে জেনুৱেনলি বিৰাট ভইচটো মানে শুনি থাকিবলৈ মন গৈছে আমাৰ আজি ড্ৰেছৰ কালাৰটো কিবা চিমিলাৰ একেই নি চিমিলাৰ নি বাহ ধুনীয়াকে মিলি আমি টুইন কৰোঁ বুলি কোৱা নাই দেই ৰাইজ আজি কিন্তু কষ্টিউম একেবাৰে নাই কৰা দেখিছেন একদম মিলি গৈছিলে Thank you for love. Thank you so much. কাৰিম দাদাৰ পৰাও চাই আছে Okay, যিসকলে মোৰ ইনষ্টাগ্ৰামটো যিসকলে মোৰ লগত কানেক্ট নহয় ফ'ল' কৰা নাই তেওঁলোকে নিশ্চয় ফ'ল' কৰি দিলে ভাল লাগিব কৰিব কৰিব দাদা এভৰিৱান would do that definitely he deserves a নহয় জানো ৰাইজ আপোনালোকক মানে বাপ ৰে ধুনীয়া গান গাই সকলো দাদা বাছ সেইটোৱে আৰু ভাল লাগিছে আয়ো আচ্ছা ঠিক আছে ৰাইজ অকমান ৰ'ব বগী বগী ষ্টাইলটো গায়ে দিয়ক দাদা তাৰপিছত আকৌ কুৱেশ্যন সুধিম একেবাৰে ধুনীয়াকে গাই দিয়ক বগী ছোৱালী পাবলৈ যাবলৈ মন যায় বান্ধৈ নাগালেণ্ড কহিমা ঘামতি কঁকাল দিয়ে পৰেহি আমনি চকুত পৰিলে হয় মই তাই আকলিলে তাই আজলিলে পাহাৰৰ ডালি এনে তাইকে পাতিলে বিয়াখনি বগী বগী ছোৱালী পাবলৈ মহিমা যাবলৈ মন যায় বান্ধৈ নাগালেণ্ড কহিমা Dada, that was really so nice. I swear, মই বহুত ভাল পাওঁ গানটো অন্তৰেদি ভাল পাওঁ গানটো সাংঘাতিক ফিট টেম্পিং মই কৈয়ে দিছো প্ৰথমতে কি দাদাৰ জৰ্ণিটো বেলেগ অলপ চবৰে বেলেগ বেলেগ থাকে তেখেতৰ গান গোৱা ষ্টাইলটো অলপ ইউনিক দাদাৰ গানেই চবফালে চলি থাকে বিহুৱে পাৰ্বণে এভৰিৱেৰ য'তে পাৰ্টি তাতে মনটো ডাউন বুজিছে নে নাই গানটোৱে কেনে পাইছে লিখি দিয়ক তলতে একদম লিখিয়ে আছে 10 পেজ মান একদম ৰঙা পিংক হাৰ্ট চব যিমান পাৰিছে চব দিছে এতিয়া গানৰ আৰু বাপৰে ৰাইজ নহ'ব এতিয়া আৰু চাজেশ্যন দি লাভ ন অলপমান দেৰিকে মৰিলো আৰু দেই জুই অগনি মজা দাদা গাই থাকক নেৰিব মজা Thank you so much. হাইপাৰ সৌৰভে কৈছে তাৰ নামটো লৈ দিবলৈ কৈ দিয়কচোন দাদা Thank you, Suravi. Saurabh. Okay, thank you, Saurabh. Thank you so much for watching. যিসকলে আমাৰ লগত জইন কৰিছে বহুত বহুত ধন্যবাদ অনুষ্ঠানবিলাক চলা নাই মোৰো আজি এনেদৰে সকলোকে পাই ভাল লাগিছে বাৰু মোৰ মাজে মাজে লাইভ আহি থাকো খুব কম খালি একো নাই আজি একদম চব আপোনাৰ যিমানখিনি আকাংক্ষা আছে চব পুৰা কৰিব ঠিক আছে everyone is just enjoying to the fullest from the bottom of their hearts মানে দেখিয়ে গম পাইছো কোনো মানে এৰি দিব বিচৰা নাই বস্তুটো অনুষ্ঠানটো চাই ভাল পাইছে বহুত ৰাইট থেংক ইউ সো মাচ ফৰ টিউনিং ইন প্লিজ আপোনালোকে চাব এৰি নিদিব আজি বহুতখিনি এনেকুৱা গুপ্ত কথাও জানিব আমি যোনটো আপোনালোকে নাজানে চাগে মধুদাৰ কথা ই মজা লাগিছে চাই মধুদাৰ ক'তো নাযাব অ'কে ৰাইট হৈ গ'ল এতিয়া আমি আকৌ ঘূৰি আহিম তেতিয়া আমি কুৱেশ্যন সুধিম এবাৰ ঠিক আছে
আচ্ছা মই এইখিনি মই পটককৈ মাত মাতি দিছোঁ যিসকলে ইমান মৰম দি আছে তেখেতলোকৰ কাৰণে মই এটা দুটা লাইন মই জাষ্ট চং ডেডিকেট কৰি দিছোঁ মই ভাল পোৱা গান এটা একচুৱেলি আমাক মৰমে লাগেতো আচ্ছা বঢ়িয়া हीरे मोती मैं ना चाहूं मैं तो जाऊं संगम तेरा मैं तो तेरी सैया तू है मर जाऊं आजा चंदा बाहों में तुझमें गुम हो जाऊं मैं तेरे प्यार में खो जाऊं सैया 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 मैं तो चाहूं संगम तेरा मैं ना जाऊं तो जाऊं मैं तो तेरी तू है मेरा मैं तो तेरी तू है मेरा Thank you. আপোনাৰ ভইচটো খেলি কৰিছে বাৰু This song was specially dedicated to all the lovely people like reach my Kolkata. ইমানেই লিখিছে এজনে তুমি মোৰ বুকুৰ মাজতে আচ্ছা মোৰ গান এটা কথা কৈছে মই বুজি পাইছো গোটেইটো গাই লিখি দিছে আচ্ছা ঠিক আছে শুনা আপোনালোকে মই পাইছো এই নিদিয়ে মনটা অংকমান লৈ দিও দুটা পাইছে কি আকৌ কৰি আহিছে ঠিক আছে গেম কোনে খেলিব এইবোৰলে ঠিক আছে দাদা Okay, Pandu, Guwahati, Kipita, thank you so much, thank you. মই কমেন্টস বিলাক মই পঢ়িলে বহুত টাইম লাগিব আৰু টাইমটো এনে গৈ যাব সো বহুত ধন্যবাদ যিসকলে কমেন্ট কৰি থাকক কিন্তু পঢ়িব নোৱাৰিলে বেয়া নাপাব দেই আমি চাই আছো আৰু পাছত নিশ্চয় পিছত পাছত ৰিপ্লাই কৰিম বা মই হ'লেও চাম থেংক ইউ দাদা আপোনাৰ গানৰ যিমান লিৰিক্স আছে দুজন মানে লিখি দিছে আচ্ছা বহুত ভাল লাগিছে লাইভ সেশন চাই আচ্ছা এনেকে লিখিছে তুমি মোৰ বুকুৰ মাজত খোলা উতলা ফাগুনৰ ৰঙা পলাশ এইটো মোৰ চিলা গান এটাৰ লিৰিক্স লিখি দিছে চিলা গানটো
বঢ়িয়া দাদা বহুতে দিছে লখিমপুৰৰ মানে গোটেই অসম বাকী নাই অসম বাহিৰৰ মানুহো চাইছে বহুত ভাল লাগিছে জানি Okay. thank you so Thank much you. Thank you. everyone like each one of you thank you so much all my gratitude towards you ঠিক আছে so দাদা আপোনাক যদি এটা চান্স দিয়ে কেতিয়াবা কি আপুনি স্কুল ডেজ ৰিলিভ কৰিব পাৰে সেইটো চান্স ল'বনে আৰু কোন কেইদিন বেছিকে আপুনি ফ'কাছ কৰি কোনটো দিনত ঘূৰি যাব বিচাৰে স্কুল ডেজৰ Of course, school days খুব মিছ কৰোঁ। স্কুলৰ সেই ধেমালিবিলাক একদম বৰপুখুৰী পাৰত নাৰিকল মানে তলত গৈ বহি সেই আড্ডাটো মানে টিফিনত বহুত মিছ কৰোঁ ডেফিনেটলি আৰু এতিয়া যদি আকৌ ঘূৰিতো যাব নোৱাৰোঁ বাট কথাটো কৈছোঁ চান্স পালে নিশ্চয় সেইবিলাক দিন আকৌ এনজয় কৰিম খুব গান গাম স্কুলত আগতে মই মাধৱপুৰ পদ্মনাভ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মানে 5ৰ পৰা পঢ়িছোঁ তো তাৰ আগতে আমাৰ সৰুগুৰি নিম্ন বুনিয়াদী বিদ্যালয়ত মই মানে এই প্ৰথম শ্ৰেণীৰ পৰা তাতে পঢ়িছিলোঁ তাৰপিছত 5ত মই মাধৱপুৰ আহিলোঁ আৰু হাই ছেকেণ্ডেৰী তাতে কৰিছোঁ মই মাধৱপুৰ হাই ছেকেণ্ডেৰী চ' এটা একদম দীঘল জাৰ্ণি এটা মই মাধৱপুৰ হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ আৰু পাৰ কৰিছোঁ আৰু তাত বিভিন্ন ধৰণৰ আমাৰ তাতে মইনা পাৰিজাত আমাৰ সুন্দৰ মইনা পাৰিজাত বুলি আছিলে আগতে মইনা পাৰিজাতৰ পৰা মই বিভিন্ন অনুষ্ঠান বিভিন্ন জেগাত গৈ অনুষ্ঠানত গীত গাইছিলোঁ অভিনয় কৰিছিলোঁ বুলি মোক বহুতে নাজানে কিন্তু তেতিয়াই আৰু ইনফেক্ট মই শিৱসাগৰ নাট্য মন্দিৰত মানে নাটকৰ কম্পিটিশ্যন হৈছিলে আমি মইনা পাৰিজাতৰ পৰা গৈছিলোঁ সুন্দৰম য়েছ আৰু মই তেতিয়া মানে বেষ্ট এক্টৰ পাইছোঁ য়েছ আৰু নাটকখনৰ নাম আছিলে বন্ধু পক্ষী বঢ়িয়া দাদা আপোনাক বন্ধু পক্ষী বা দুটা ক'লো এতিয়া হৈ গ'ল এতিয়া নাটকলৈ আহিলো আমি আৰু এটা আছে যোনটো মই কৈ আছো লাহে ধীৰে ৰাইট ঠিক আছে আমি আগলৈ লাইক আগবাঢ়ি চাওঁ ঠিক আছে যদি আপোনাক দুটা কালাৰ দিয়া যায় আৰু সেই কালাৰ দুটা কেনেকুৱা দেখিবলৈ যিহেতু আপোনাৰ চকু আছে আজি আপোনাৰ ভগৱানে চকু দিছে আপোনাৰ আই চাইট আছে সেইকাৰণে আপুনি দেখিছে এই ৱৰ্ল্ডখন ন এই সুন্দৰ জগত ময়ো দেখিছো এনেকুৱা কিছুমান মানুহ থাকে যাৰ সেই শক্তিটো নাই চাব নোৱাৰে পৃথিৱী চ' ব্লাইণ্ড মানুহক মানে তেওঁলোকে কেনেকে মানে দুনিয়াখন চায় সেইটো হিচাপত লৈ ত' এতিয়া কথাটো হ'ল তেওঁলোকক এক্সপ্লেইন কৰিব লাগে কি দুটা কালাৰ দিম কি বুলি কৈ আপুনি তেওঁক এক্সপ্লেইন কৰিব কি এইটো কালাৰ মানে তেওঁ যাতে গম পায় যে এইটো মানে ৰঙা যদি ৰঙা এইটো গ্ৰীণ যদি গ্ৰীণ তাৰ ডেছক্ৰিপশ্যন এটা কি দিব যোনে দেখি নাপায় ঠিক আছে সেউজীয়া আৰু হালধীয়া কেনেকে বুজা কালাৰটো সেউজীয়া কালাৰ হয় কেনেকুৱা দেখিবলৈ সেউজীয়া কালাৰটো কেনেকুৱা তেওঁ কি বুলি ক'ব আপুনি আচ্ছা একচুৱেলি আজিলৈকে মই তেনেকুৱা মানে তেখেতলোকে ধৰিবলৈ সেউজীয়া কালাৰটো এতিয়া কেনেকে নাজানো ডেফিনেটলি একোৱে কালাৰ দেখি পোৱা নাই আজি বেয়া লাগে কালাৰ দেখি নাই পোৱা কাৰণে আমি এটলিষ্ট যিহেতু আমি দেখি পাইছো আমাৰ চকুৱেদি আমি সেই কালাৰটো কেনেকে চাওঁ ডেছক্ৰিপশ্যন থাকে ন যেনেকে ৰঙা কি ক'লে হয় তীব্ৰ মানে লাইক ভেৰি লাইক অন দি আই আৰু চকুটো লাগি যায় নহ'লে কিছুমানে প্ৰেমৰ ভাষাটো কয় ভাল বুলিও কয় ৰঙা কালাৰ ইট চিম্বলাইজ নাই এতিয়া সেউজীয়া কালাৰটো বুজাবলৈ হ'লে আমি ক'ম আমি কি ক'ম আমাৰ পৃথিৱীখনে আমি সেউজীয়া বুলি কওঁ ন চ' লাইক কি বুলি ক'ম like the earth sorry like the green earth থকা যিমানখিনি গছৰ কালাৰ yes মানে গছে যেনেকে ছায়া দিলে শীতল ফিলটো দেখিব পাৰে ন ফিলটো কৰিব পাৰে শীতল কালাৰটো ইমানেই প্লিজেণ্ট ইমানে শান্তি দিয়ে তেনেকে বুজালে একচুৱেলি এই বস্তুটো বুজাবলৈ বিৰাট সহজ কাম নহয় বহুত টান কাম যিহেতু তেখেতলোকে দেখি নাপায় ন আৰু মোৰ মনত পৰে মই মাজতে তেতিয়া মই মানুহ এটাৰ লগত আছিলোঁ ৰাণীৰ চাইডত এখন আছে ব্লাইণ্ড
তেখেতো ব্লাইণ্ড ব্লাইণ্ডে নহয় আৰু বিভিন্ন ধৰণৰ তাতে ল'ৰা ছোৱালী আছিলে অনাথ আশ্ৰম তাতে ব্লাইণ্ড নেদেখা চকুৰে নেদেখাও বহুত ল'ৰা ছোৱালী আছিলে কিন্তু তেখেতলোকৰ প্ৰতিভা গান গায় খুব সুন্দৰ গান গায় কিছুমানে বহুত সুন্দৰ সুন্দৰ ছবি আঁকে ইনফেক্ট মই এবাৰ অনুষ্ঠান গণেশগুৰিত পাতিছিলে মই তেখেতলোকৰ এনজিঅ'টোৰ নাম পাহৰি গৈছো মোক এখন এতিয়া মই দেখাব আছে এগৰাকী অন্ধ ছোৱালীয়ে ফটো মানে আঁকি মোক দিছে ইমেজিন কৰিব নোৱাৰে এনেকুৱা ধুনীয়া লাগিছে মানে ভাবিলেই কিবা অদ্ভুত লাগে ন আমি চকু থাকিও কিন্তু মানে সেনেকুৱা কৰিব নোৱাৰো যোনটো তেওঁলোকে পাৰে সেইটো বেলেগ শক্তিয়ে বাৰু আৰু ভগৱানে একো বেলেগ শক্তি দিছে আৰু এই ফোনটোৰ পৰা আমিতো কেতিয়াবা দেখাকেইটাও কেতিয়াবা নাম্বাৰ চাম্বাৰ আমাৰ খেলি মেলি হৈ যায় কিন্তু ভগৱানে তেখেতলোকক এনেকুৱা এটা শক্তি দিছে কাণত শুনি শুনিয়েই মোৰ নামটো উলিয়াই মোক ফোন ডাইল কৰি দিয়ে এনেকুৱা এটা পাৱাৰ দিছে ডাঙৰ কথা এইটো বহুত ডাঙৰ কথা এট দ্য চেম টাইম তেওঁলোকৰ যোনটো জন্ম পাই যিটো পাইছে সেইটোতো ক'ব নোৱাৰি একো তেওঁলোকৰ যাতে কমিটোৱেদি তেওঁলোকক মানে এনেকুৱা কথা নহয় কি লাইফত বেলেগ কাম কৰিব নোৱাৰে ভগৱানে যাতে আৰু শক্তি দিয়ক আৰু তেওঁলোকৰ ওচৰ পাজৰৰ মানুহ যোনখিনি হয় তেওঁলোকে যাতে মানে উৎসাহটো দি থাকক আৰু ভাল কাম কৰিবলৈ বেষ্ট উইচেছ এণ্ড অল দি আৰু মই আচলতে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকত জড়িত হ'বলৈ পালে বিৰাট ভাল পাওঁ তেনেকুৱা ধৰণৰ টেলিভিশ্যনৰ কেইবাটাও তেনেকুৱা অনুষ্ঠান আছে আকাশ চুবৰ মন সুখৰ সংজ্ঞা বিচাৰি য'ত তেনেকুৱা ধৰণৰ ষ্টুডেণ্ট বা এনেকুৱা ল'ৰা ছোৱালীবোৰ আহে মই প্ৰায়বিলাক অনুষ্ঠানৰ লগত জড়িত হৈ থাকোঁ ভাল লাগে মোৰ বিৰাট মই নিজকে হেপী ফিল কৰোঁ নাই সঁচাকে আৰু তেওঁলোকৰ কাৰণে কৰিবলৈ পালে কিবা আৰু ভাল লাগে মানে কি ক'ম আৰু চ' একো নাই দাদা বিৰাট ভাল লাগিল আপোনাৰ কথাটো গম পাই আৰু য়েল্ল' কালাৰটো কেনেকৈ ক'ব লাইক হালধীয়া কালাৰটো বুজাবলৈ কি ক'ব হালধীয়া কালাৰটো কি বুলি ক'ম এতিয়া সৰিয়হৰ তেওঁলোকেতো দেখি নাপায় ন কি বুলি ক'ব এনেইতো ক'ব পাৰো যে সৰিয়হ ফুলৰ নিচিনা কিন্তু সৰিয়হ ফুলটোতো দেখি পোৱা নাই ন সূৰ্যটো এতিয়া সূৰ্য বুলিয়ে ক'লো মই সূৰ্যটো সূৰ্যৰ তাপটো পাব আৰু তাপটো পোৱাৰ হিচাপত তেওঁলোকে ইমেজিন কৰিব পাৰিব কি কেনেকুৱা এটা মানে হেৰি কালাৰ আৰু পাৰি আৰু বেলেগ বেলেগ কিন্তু দেখা নাই বুলি কৈছো ন সেইটো আৰু আপুনি আচলতে কি জানা চবৰে এইটো কৈছো মই এইটো কাৰণে সুধিছো চব মানুহে বেলেগ বেলেগকে ভাবে এতিয়া মই যেনেকে ভাবিলো আপুনি ডেফিনেটলি বেলেগকে ভাবিব বেলেগ এজনে আৰু এজনে ধৰি আনজনে চবেই বেলেগ বেলেগকে ভাবে চ' সেইটো কাৰণে কিন্তু ভাল লাগিল আপোনাৰ ট্ৰাই কৰাটো বঢ়িয়া চ' আগবাঢ়ি যাওঁ দাদা এইখিনিতে আৰু এটা মই আপোনাক কুৱেশ্যন নহয় মানে টাং টুইষ্টাৰ এটা দিম দেই দাদা ৰেডি নে টাং টুইষ্টাৰ একদম ইজি বেছি টান নহয় বহুত নুফুটা এটা নিদিলেও নিদো অকল দুটা ৱৰ্ডৰ দিম ঠিক আছে আৰু সেইটো হৈছে গ্ৰীক গ্ৰেপছ দেই গ্ৰীক গ্ৰেপছ সেইটো আপুনি ফাষ্টলৈ ক'ব লাগে ফ্ৰম শ্ল' লাইক শ্ল' পৰা কৈ থাকিব লাগে যেনেকে পাৰে গ্ৰেপ গ্ৰেপছ ওকে এইটো কি ক'ম এতিয়া মই ক'ম এইটো শ্ল' পৰা ফাষ্ট ক'লে হ'ল গ্ৰীক গ্ৰেপছ Greek grapes, Greek grapes, Greek grapes, Greek grapes, Greek grapes, Greek grapes, Greek grapes. বঢ়িয়া 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 কৰিলে আৰু লাগিও স্পেচিয়েলি সিংগাৰ্ছৰটো আপোনাক এইটো এক্সাৰচাইজ বহুত সিংগাৰ্ছে কৰি সিংগাৰ্ছ উইল ক্ৰেক ইট আৰু এইটো জানো সেইকাৰণে মই অকমান ইজি দি দিছো বাকীবোৰক দি ভাল লাগে অলপ টান টান আৰু এতিয়া আগতে আমাক এটা দিয়ে মই শিকাই দিছো তোমাক এটা দিব পাৰিবা নাহৰ নতুন লাহনী নাহৰ নতুন লাহনী লাহনী মিন্স আমি পানী সিঁচা পানী সিঁচো লাহনী সেইটো নাহৰ নতুন লাহনী দাদা মই এইটো এনেও নোৱাৰো মই আগতে চাই এটা কৈ থৈ দিছো অকল ইজি এটা দুটা তিনিটা ৱৰ্ডৰ দিয়ক না
মই ইমান ইজি দিলো আপোনাক গ্ৰীক গ্ৰেপছ কিছু ক'বলৈ ওকে হ'ব মই কি দিম আচ্ছা ৰাইট বচাব দেই কলপাত লেৰেলে নে নেলেৰে গেলিম প্ৰথমতে গেলিম ঠিক আছে ষ্টিল ট্ৰাই কৰিম এই ৰাম কলপাত কি লেৰেলে যোনটো লেৰেলি যায় লেৰেলি যায় কলপাত লেৰেলে নে নেৰেলে ঠিকে আছে নেলেৰে কলপাত লেৰেলে নে লেৰে নোৱাৰিছো দেই ৰাইট এনেকুৱা টান দিলে মোক কিয় সুধিছে দাদা মোৰ চব লাগে হাতি হৈ যাব লাগে কি জানে ভাল লাগে তেতিয়া ইফালৰ পৰাও ইমান এংগেজমেণ্ট আহে গেষ্ট জনেও যদি ধুনীয়াকৈ কৰে ইনভলভমেণ্ট দিয়ে ভাল লাগে গুঞ্জনদাই সুধিছিলে চেষ্টা বহুত ধুনীয়াকৈ কৰিলো গোটেইটো পাৰিলো অকণমান কলো কিন্তু বহুত টান এটা দিছিল আৰু এবাৰ দিছিল ৰ'ব আজিতো চাও দিলা আপুনি 3 নম্বৰ মানুহ যোনে মোকো দি দিছে কুৱেশ্যন এটা ভাল লাগিল খালি আজি প্ৰেক্টিছ কৰিম দাদা ধুনীয়াকৈ লিখি দি দিব দেই পিছত কি আছে কলপাত লেৰেলে নেলে কলপাত লেৰেলে নে নেলেৰে নেলেৰে টাং টুইষ্ট টাং ওপৰত গুচি গৈছে তলৰ ৰাইট লেফট চবফালে টাং গৈছে দেই গাইজ হ'ব সো একো নাই মই ট্ৰাই কৰি থাকিম আৰু ট্ৰাই কৰি লাগিলে পষ্ট কৰি ষ্টৰি এটা ব্লগ ট্ৰেক কৰি ঠিক আছে দুজনে এজনক সো আমি আগলে ঘূৰি যাওঁ মানে আগলে আগবাঢ়ি যাওঁ ঘূৰি যাওঁ কেলে বাৰ গৈ আছো অ'কে মোৰ কুৱেশ্যন এটা থাকিব এতিয়া দাদা ট্ৰিকি কুৱেশ্যন হয় ইয়াৰ লাইক কুৱেশ্যনটোতে আপোনাৰ আনসাৰ থাকে উত্তৰটো মানে একদম প্ৰশ্নটো থাকে দেই ভেৰি ইন্টাৰেষ্টিং somebody answer দিলো তাৰপিছত কৈছো মাই গড দিছ আৰ ওপৰত ৰিকুৱেষ্ট হে প্ৰভু অলপ মানুহ ৰাইট পিছতে এই গোটেই 20 জনকে লগ পালো ঠিক আছে সো কুৱেশ্যনটো এইটো হ'ল what can you hold without touching it at all এনেকুৱা কি বস্তু আছে যোনটো আপুনি নুচুৱাকে ধৰি থব পাৰে নুচুৱাকে ধৰি থব লাগিব ধৰি থব পাৰিব লাগিব আকবাৰ কৈছো what can you hold without touching it at all এটো আনসাৰটো মানে একদম ভালকে সব গ্ৰামাটিক্যালি চালে এটো ওলাই যাব what can you hold without touching it এনেকুৱা কি বস্তু আছে গাইজ জানে যদি আনসাৰটো কৈ দিব পাৰে বাৰু তলত হেল্প কৰিব পাৰে বাৰু yes দাদা খেল কৰিব হেল্প কৰি বিৰাট ভাল লাগিব বৰ ভাল পালে তাৰ আগত কিন্তু বহুতে কনফিউজ এতিয়াও দিয়ে আছে মাই গড আমাক কিয় দিছে যদি বাৰু এজনে আগৰ হেৰিটো লিখিছে পানী টপতালে টপতাবি নটপতালে নটমুদাবি মুঝে একদমই নপতে কি যে হ'ব টাং টুইষ্টাৰ আচ্ছা এইটো মনটো হ'ব পাৰে নেকি মনটো মন আনসাৰটো মন yes কথাটো কিন্তু নোহোৱা নহয় ভাবিছা মই নোহোৱাও নহয় দেই কিন্তু মোৰ আনসাৰত মানে মই কনভাৰচেশ্যনটো থৈছিলো বাট আই কেন গিভ ইউ এক্সট্ৰা মাৰ্ক একচুৱেলি ভাল ভাবা কাৰণে মনটোক মানে আমি মনটো ভিতৰত থাকে বুলি আৰু চবেই কয় মন ধৰাকে কিন্তু আমি এইটো বুজিছে না বিশ্বকে ধৰি থব পাৰো নে নোৱাৰো সেইটো ধৰি থব পাৰো মানে মন বান্ধাটো যে কয় মনটো বান্ধি এনেকে বান্ধিব নোৱাৰি এক্স্যাক্টলি বহুত ধুনীয়া আনসাৰ দিছে ভাল লাগি ক্ৰিয়েটিভ আনসাৰ মই নিজে যোনে প্ৰশ্ন সুধিছো তেওঁ দেখা নাছিলো মই বাট ষ্টিল মই নেক্সট টাইম কামক সুধিব লাগিব এইটো তুমি কি লিখিলা একচুয়ালি my conversation কথা okay conversation no we conversation without like touching it you can scold it edu কথা মানে কিন্তু মনটো বঢ়িয়া দাদা very good আপুনি মোক ক্লাস নাই দিছে এটো কথা ইয়াত আৰু বহুতে লিখিছো থ্যাংক ইউ সো মাচ so sweet তাৰপিছত আৰু এটা দেই I'm light as feather ঠিক আছে
I'm light as feather, but not even the strongest person can hold me for just 5 minutes. What am I? বস্তুটোৱে সুধিছে কৈছে দেই ফাৰ্ষ্ট বস্তু এটাই কৈছে কি বস্তু নে কি আৰু কিবা এটা হয় আৰু ভাৱনাও হ'ব পাৰে ফিলিঙো হ'ব পাৰে কিবা ইমোচনো হ'ব পাৰে যি কি আৰু যি বস্তু মানে মই বস্তু বুলিয়ে ধৰিছো আৰু এনেকে I am light as a feather, but not even the strongest person can hold me for 5 minutes. মই মোৰ ৱেইটটো হৈছে ফেডাৰৰ নিচিনা একদম পাতল কিন্তু মানে শকতকে শকত মানুহে মোক ধৰি থব নোৱাৰে 5 মিনিটলৈকে 5 মিনিট মানে 5 মিনিটটো ভালকে ধৰিব নোৱাৰে 5 মিনিট ধৰি মানে ধৰিব নোৱাৰে ৰাখি থব নোৱাৰে ন ৰাখি থব নোৱাৰে লাগিলে কিন্তু ইমান পাতল আচৰিত নহয় নে ভেৰি ইজি দাদা ইমান ভালকে ভাবকচোন 5 মিনিট ধৰি ৰাখিব নোৱাৰো ধৰি ব্ৰিথিং হ'ব পাৰে হা বাট সেইটোৱে উশাহ গোটেই প্ৰচেছটো হয়ে বাৰু ডেফিনেটলি বাট গোটেই প্ৰচেছটো আমি জলদি কৰিব বাট I'll take it for মানে I'll give it for breath almost same একো নাই Thank you. very good Montana you're quite smart huh very nice একমাত্ৰ বেছি কাৰণ আপুনি ইন্টেলিজেন্ট আনসাৰটো দিলে তো ক্ৰিয়েটিভ আনসাৰটো ভাল লাগিল কিন্তু এইখিনিতে দাদা এটা ধুনীয়া গান গাই দিয়ক তাৰপিছত আকৌ আমি কোৱেশ্চন সুধিম হেল্ল' Oh. শুনিছেনে